I threw some of the massage. Wow, কি ধুনীয়া একদম না কালার আজি আমি ওলালো ৰুমৰ পৰাই আজি আমি শ্বপিং কৰিম ইয়াত বেংগলোৰত ওচৰৰে মল এটাত চেণ্ট্ৰেল মললৈ গৈ আছোঁ আমি এয়া বেংগলোৰৰ ৰাস্তা আপোনালোকক দেখাই যাম আৰু শ্বপিং কৰোঁ গোটেইখিনি দেখাম আমি গৈ পেলাই চাই থাকিব ভিডিঅ'টি সেইফালে আমি জাষ্ট সোমালোঁ এতিয়া এইমাত্ৰ পালোঁ শ্বপিং মলটো আহি এতিয়া এণ্ট্ৰি কৰিম আগতে পাৰ্কিং কৰিলোঁ ভালকৈ পাৰ্কিং কৰি পেলাই এতিয়া আমি গৈ আছোঁ শ্বপিং মলৰ এণ্ট্ৰি গেটটোৰ ফালে কি ধুনীয়া ফুল চোৱা বেলেগ ডিজাইনৰ ফুলটো আমি চেণ্ট্ৰেল মলত আহিছোঁ চেণ্ট্ৰেল মল আজি নাম কি হেৰি আছিল ব্ৰিগেড ৰোডৰ কাষত চেণ্ট্ৰেল মলটো এম জি ৰোডৰ কাষত ব্ৰিগেড ৰোড এই মলটোৰ একেবাৰে ৰাস্তাৰ কাষতে আপোনালোকক চাইডৰ ফালে দেখাই আছোঁ এইফালে গাড়ী গৈ আছে আৰু ধুনীয়া গছৰ তলতে ওচৰে পাঁজৰে আপোনালোকে ঠাইবোৰ চাব পাৰে কিমান ধুনীয়া আৰু বহুত চাফ চিকুণ এতিয়া আমি মলটোৰ ভিতৰত এণ্ট্ৰি কৰিম আপোনালোকক দেখাই আছোঁ ভিতৰত কি কি আছে এয়া এই দামটো চাম চবৰে বাই টু গেট টু দি আছে এয়া নতুন ফেশ্বন কালাৰবিলাক ধুনীয়া ধুনীয়া কালাৰ চেণ্ট্ৰেল ষ্টেণ্ডাৰ্ডে থাকে বিভিন্ন শ্ব'ৰুম আছে ইয়াত সৰু এটা শ্ব'ৰুমৰ ভিতৰত এইখিনি গোটেই ৱাটছ গোটেই আছে ব'লা ইয়াত চেঞ্চৰ আছে মানুহ আহিলে এইটো চলে নহ'লে নচলে এয়া এস্কেলেটৰত গৈ আছোঁ আমি তলৰ ফ্ল'ৰটো দেখাই দিছোঁ ফাৰ্ষ্ট ফ্ল'ৰত যাই আছোঁ আমি সুন্দৰ ড্ৰেছ এইযোৰ বঢ়িয়া লাগিছে ধন্যবাদ দামটো চাই লওঁ এইটো ধুনীয়া ধুনীয়া 50% অফ আছে ৱাও কি ধুনীয়া এইযোৰ না কালাৰ এই দামো এনেকৈ হ'ব দেখছোঁ দেখছোঁতো এইটো প্ৰাইচ কিমান নহয় এইটো দাম বেছি নহয়তো এইটো আৰু 1800 ভালে আছে কম ধুনীয়া এইকেইটা ন দাম বহুত হ'ব কিন্তু ইমান এমব্ৰইডাৰী ঠিকে আছে ষ্টিল 1800
1600 বঢ়িয়া ডিজাইনাৰ হৈ আছে ন এইটো কালাৰ কি ধুনীয়া বঢ়িয়া এইযোৰ ড্ৰেছ আনিব মোৰ বহুত মন আছিল পিছে চাইজটো নাই নিমিলিল 800-900 টকাত নাপায়তো এইটো নিশ্চয় তাৰ অকল এখনৰ দাম কিজানি ফাইনেলি আমি কাপোৰ লৈ ল'লোঁ কেইযোৰমান আপোনালোকক দেখাই আছোঁ ৰুমত গৈ পেলাই কি কি কাপোৰ ল'লোঁ এইবাৰ আমি ল'ৰাৰ ছেকশ্যনত সোমাইছোঁ ইয়াত চাম চব ল'ৰাৰ ড্ৰেছবোৰ বহুত ধুনীয়া ধুনীয়া ড্ৰেছ আছে দামবোৰো বেছি my god this 14,000 huh oh please oh my god গোটেই কেইযোৰ কাপোৰে আচলতে বহুত ধুনীয়া মোৰ লৈ আহিব মন গৈছিল আজি আচলতে কাপোৰ আনিম বুলি আমি যোৱা নাছিলোঁ গতিকে এনেই চায়ে আহিলোঁ পিছলৈ যাম ৱাও এইটো কালাৰ কালাৰবিলাক ইমানেই ধুনীয়া মানে প্ৰতিটো কালাৰে বেলেগ বেলেগ গোটেইখিনি লৈ আহিব মন যায় শেষত এটি লিভাইছৰ শ্বাৰ্ট পালোঁ ধুনীয়া সেইটো লৈ ল'লোঁ এতিয়া যাবৰ সময়ত চাহ অলপমান খাই লওঁ তাৰপিছত যাওঁ আৰু কাপোৰ আমি আনিলোঁ আনি পেলাই ইয়াত ট্ৰাই মাৰিছে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত ক'ব চাওক এইফালে থিয় দিয়া কেনে লাগিছে জনাব কমেণ্ট ছেকশ্যনত এইযোৰ কাপোৰ ডিছকাউণ্ট দিয়াৰ পিছত 4,000 আৰু এইযোৰৰ দাম 3,800 আছিলে 2,600 দিছে আৰু এতিয়া আমাৰ মাংস ৰেডি বনাবলৈ এয়া শুকাই গৈছে ধুনীয়া